Welcome to my Sunday vlog. So hi guys, welcome to my another vlog. Bolok আজি এই vlogটো আৰম্ভ কৰো। আজি হৈছে দেওবাৰ ঘৰতে থাকিম, কলেজো বন্ধ, সেইকাৰণে মানে vlogটো বনাও বুলি ভাবিলো। নহলে মোৰ এটো কমপ্লিট কৰিবলৈ দিগদাৰ হৈ যায়গে ন। এদিন বনাম বুলি ভাবিলে দুদিন মানৰ vlog একেলগে কৈ পেলাই বনাই পেলাই দি দিব লগা হয়। সেইকাৰণে ভাবিছো আজি এটো vlog অকল এটা দিনৰ বনাম। বলক। মানুহ কি কামত বিজি আছে দেখিছে নহয়। এতিয়া মোক আইতাই তলত মাতি আছে, কিবা মাছ আনিছে বোলে, সেইকাৰণে মই তলত যাম এতিয়া। বলক। চলন্তি গাইছ, এতিয়া আমি পানী চাব যাম। সৰি গাইছ, পানী মানে আমাৰ টেংকি পানী দিছে, সেই পানীখিনি মোক ভৰ্তি হ'লে চাব দিছে। পানী চৰকাৰী পানী গাইছ, চৰকাৰী পানী। এইজনী ঘাৰিং গাইছ, মোৰ লগত যোনে শত্ৰু কৰি থাকে, যাৰ মোৰ লগত শত্ৰুতা আছে, তাক মই এতিয়া ঘাঁহ খুৱাম। মোৰ তলত মেচিন বন্ধ কৰা কাম হৈ গ'ল, মই এতিয়া ওপৰত যাওঁ। গাইছ, এতিয়া মোৰ বৰ্তমানৰ কামটো হ'ল মংখিপিক গা ধোৱা। গাইছ চক, গা ধুবলৈ মন নকৰে, এতিয়া শুহি দিছে, গা ধুবলৈ নাযায়। ইয়াৰ নোম হৈছে, বিৰাট নোম সৰিছে। বল গাইছ, মই ভাবিছিলোঁ আজি ধুনীয়াকৈ ব্লগটো দেখাম, ধুনীয়া হৈ পেলাই দেখাম, মানে নিজক ধুনীয়া কৰি মেলি দেখাম। কিন্তু যি দেখিছোঁ, দেওবাৰ ব্লগটো নবনাই ভাল, কাৰণ দেওবাৰে মোৰ ৰূপটো এনেও ধ্বংস হৈ যাবই, আৰু প্লাছ মোৰ ঘৰৰ মানুহে খুব কাম কৰোৱাই দেওবাৰ দিনটোত। সেইটো কথা মই মানে আজি ভালকৈ বনাম বুলি ভাবিছিলোঁ, ব্লগৰ খাতিৰত কাম কৰিব নিদিব বুলি ভাবিছিলোঁ, কিন্তু মোৰ ভাগ্যত সিমানখিনিও লিখা নাই যে মই দেওবাৰ দিনটোত ঘৰৰ মানুহৰ পৰা কাম কৰিবলৈ নাপাম। এতিয়া যে মাছ বাচি আছিল এইবিলাক, মই যে কৈছিলোঁ মংফিক গা ধুৱাম বুলি, সেইকাৰণে এতিয়া ধুৱাই মেলি লওঁগৈ। আমাৰ মংফি গা ধুই আহি গ'ল। চা মংফি, এইটো চক, তাৰ ৰূপটো চক। বিজি আছে পাকঘৰ, এইফালে ছাগলী মাংস বনাইছে দেউতাই, তাৰপিছত সেইফালে কি বনাইছিলে, আৰু আছে আৰু এটা বস্তু আছে, এইফালে গাহৰি বইল কৰি থোৱা আছে। এইফালে এতিয়া মাংসখিনি ঢালি দিলে। পিঁয়াজ আছে, পিঁয়াজ। এইফালে মাংস চাংস ঢালি দিলে, সেইফালে মায়ে চাই আছে, সেইফালে বনাই আছে। এতিয়া মোৰ ইয়াত একো কাম নাই, মানে সেইটো কথা। এতিয়া মই ভিতৰত যাম, ভিতৰত কোনে কি কৰি আছে দেখামগৈ। এইফালে আপা আছে, এইফালে এইবোৰ আছে আৰু পল্টন বনাব লৈছে, মানে খৰিচা গাহৰি যে দেখাইছিলোঁ আপোনালোকক। সেইফালে আলু দিছে, এইফালে পিঁয়াজ আছে, এইফালে নহৰু আদা আছে, আৰু গাহৰিটো দেখালোৱে। এইফালে গাহৰি ঢালি দিলে, গাহৰি দি দিলে। এইফালে এইবোৰ খোৱা পল্টন অকল। ক্ৰেডিট বস্তু মম, ছাগলী ক্ৰেডিট বস্তু দিয়ে, ছাগলী আৰু মই বনাই আছোঁ ভিডিঅ'। চ' গাইজ, আমি এতিয়া ওলাই আহিছোঁ, মা, মই, দেউতা, বস্তু এটা চাবৰ কাৰণে। মামা কি কয়গে, এইফালে আহি গ'ল। এইফালে ফাঁচি জাল পাতি থৈছে, ওপৰতে এইখিনি ইনে আমি চাবলৈ আহিছোঁ। এইটো ওলাই আহিলে এইফালে মাছৰ নামত এইয়া লাগি আছে। গাইছ, আমাৰ ঘৰৰ মানুহবোৰে মানে কোনোবা এটা ওলাই আহিলে বাহিৰ ভিতৰত থাকিব নোৱাৰে, বস্তু এটা দেখাম নে। এইফালে এইবোৰ চব ওলাই আহিছে, এইবোৰ চব ওলাই মেলি আহিছে। দেউতাই পেট চেট উলিয়াই লৈছে গাইছ। 500 মানুহ দেই, এইফালে চক গাইছ। আমি মানে মাছ
চাইছোহি আমি মানে আপোনালোকে ভুল নুবুজিব আমি বহি আছোঁ কাৰণ উঠি দিলে মানে আপোনালোকে চাব এয়া আমাৰ গাত মানে ৰ'দ পৰিছে মানে বুজিছে তো ওচৰ মানে আমি বহি দিছোঁ যাতে আমি ছাতি আছে কিন্তু আমি নানো খালি আমি নানো আমি বহি দিছোঁ হাতখন ধুই দিব লাগিব এইটোৱে কষ্ট হ'ব সেইকাৰণে মানে আমি এনেকৈ এইটো প্ৰিফাৰ কৰিছোঁ সেয়া আহি গ'ল আমি মানে একদম কিবা ভূত ওলোৱা দি চাইছোহি আৰু দেই মাছ নহয় যেনিবা গোটেই দেউতা সোমাই গ'ল গাইজ ইয়াতো ক'ত সোমাইছেহি চক ইয়াক বাহিৰলৈ ওলাই আহিব লাগে চি কটা দেহা এইবোৰ মানুহবোৰে ৰাস্তাৰ পৰা মুতি দিয়া তাতে এটা চুই আছে আমি বুজি পালো যে আমি ভিতৰলৈ যাব লাগে মানে আমাৰ ইয়াত ৰখি একো কাম নাই আৰু ৰ'দ খাই আছো মানে কি বুলি কয় ৰ'দ খাবলৈ অহা নিচিনা হ'ল এই বহুত ধুনীয়া বতাহ মাৰিছে আৰু এইফালে গাইজ মই মধুৰি পাৰিছোঁ সেইটো পৰিলে সেইকেইটা পৰিলে সেইটো এইফালে জালত দেউতাই ধৰি অনা মাছ ত' গাইজ এতিয়া এইফালে ডাম্বল মাৰিছে দেই 5 কেজি 10 কেজি ওপৰলৈ ডাঙা আৰু মই এইফালে মই পাৰি অনা না কেনেকুৱা হৈছে बहुत टेस्टी কিহে মেৰা হম খায়েগা এতিয়া মানে আপাহত যায়গে চব মানে যাব লৈছে হা অ' ড্ৰেছবোৰ দেখিছে নাই এইবোৰ ৰাতি নাইট ড্ৰেছ আকৌ যাবা পিন্ধি গৈছে এইফালে মংচুক নিছে ফুৰাবলৈ বাকী বম আগাত এইবোৰ আগত বহা ধান্দা মাৰি আছে এইবোৰ নিদিয়ে দেখিছে নাই সৰুবোৰ সদায় সৰুৱে সেয়া আমাৰ ট্ৰেফিক পুলিচ সেইফালে দুটা ট্ৰেফিক পুলিচ ৰখি আছে আৰু এইফালে গাড়ী ঘূৰাই আছে হাহা এইফালে আহি গ'ল ৰ'ব চব নেকি বাই বাই so sad গুচি যায় so sad bye 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 tata bye আমি এতিয়া ভিতৰলৈ যাওঁ আৰু দেই হৈ গ'ল আজি ব্লগটো সিমানে সামৰণি মাৰো বাই বাই